আজি সন্ধিয়া এপাক বিশালৰ ফালে গৈছিলোঁ। তাতে আমাৰ মাইকী মানুহৰ মনবোৰতো জানেই, বস্তু দেখিলেই চাবলৈ মন যোৱা স্বভাৱটো। তাতে আৰু ইমান ধুনীয়াকৈ যে সজাই থৈ দিছে, চাবলৈনো মন নাযাবনে? এয়া চাওকচোন বাৰু, ইমান ধুনীয়াকৈ সজাই থৈ দিছে বেগবিলাক, কাৰণো ভাল নালাগে? এইফালে এইকেইটা চাওকচোন বাৰু, এইকেইটা ইমান ধুনীয়া লাগিছে নহয়। ভাবিলোঁ চাওঁ ৰচোন, এইফালে চেণ্ডেলো দেখা পাইছোঁ, চাইছেনে বেগবিলাক? ইমান ধুনীয়া ধুনীয়া, কিন্তু দুই এটা বেগ মোৰ ঘৰত কিনি থৈ দিয়া আছে, ইউজ কৰাহে হোৱা নাই। তাতে দেখিলোঁ এইবিলাক চেণ্ডেল দেখি কেনে ভাবিলোঁ এযোৰ চেণ্ডেল লোৱাই যাওক নেকি বুলি চালোঁ। আগতে চায়ে লৈছোঁ, চাই কেনে মনটো ভৰাই লৈছোঁ, বোলো চাই লওঁ ৰচোন ভালদৰে, তাৰ মাজত মোৰ কিবা মিলে নেকি বুলি। এইফালে ধুনীয়াকৈ চাই আপোনালোকেও চাওকচোন বাৰু, ইমান ধুনীয়া ধুনীয়া চেণ্ডেল, মন নাযাবনে? তাতে এতিয়া গৰমৰ দিন আহি আছে নহয়নে? চেণ্ডেল আৰু সদায় পিন্ধি থকাহে কথা ন। এতিয়া জোতা গুচি চেণ্ডেল পিন্ধিবৰ হ'ল। তাতে এই দুইযোৰ মই পচন্দো কৰিছোঁ, চাওকচোন কোনযোৰ মোৰ ভৰিত ভাল লাগিছে। মই অৱশ্যে ওখ চেণ্ডেল তেনেকৈ কমেই পিন্ধোঁ, ফ্লেটেই পিন্ধোঁ। তাৰ মাজত এযোৰ মোৰ পচন্দ হৈছে, এইযোৰ চাওকচোন বাৰু, মোৰ বাজেটতো আহিছে, ভাবিলোঁ লৈয়ে লওঁ, আৰু ফাইনেলি এইযোৰ মই লৈয়ে ল'লোঁ। এইফালে মাকে ল'লে হ'বনে? পুতেকৰ আৰু মন নাযাবনে? এইফালে পুতেকেও চাওকচোন বাৰু, চেণ্ডেল চায়ে আছে। এইযোৰ তাৰ ভৰিত ভালদৰে নহ'ল নেকি, সি এযোৰ ল'লে বাৰু ব্লু কালাৰৰ। চাব এইযোৰ কেনেকুৱা লাগিছে চাওকচোন বাৰু। ফাইনেলি দুয়োটাই দুযোৰ চেণ্ডেল লৈ কেনে গুচি আহিলোঁ। আৰু এইযোৰ দেখিছেনে? এইযোৰ ল'লে, মই সেইযোৰ ল'লোঁ, দুয়োটাই লৈ মেলি আৰু বাপকৰ অলপমান পইচা খৰচা কৰি গুচি আহিলোঁ আৰু।